এতিয়া আমাৰ মেইন প্ৰশ্নটো হৈছে যে EVM হ্যাক হয় নে নহয়। যেতিয়াই ইলেকশ্যন আহে, যেতিয়াই নিৰ্বাচনৰ ৰিজাল্ট দিয়ে, তেতিয়াই যোনে হাৰে, যিটো পাৰ্টি হাৰে, যিটো দলৰ পাৰ্টি হাৰে, তেওঁলোকে কয় যে EVM হ্যাক কৰিছে, কৰি চৰকাৰ বনাইছে। বিজেপি জিকিলেও কয়, কংগ্ৰেছ জিকিলেও কয়, AGP জিকিলেও কয়, যোনে হ'লেও সেইটোৱে কথা কয়। এতিয়া আমাৰ উদ্দেশ্যটো হ'ল যে আমি উলিয়াব পাৰোঁ নে নোৱাৰোঁ যে EVMটো হ্যাক হয় নে নহয়, আৰু ইলেকশ্যনৰ প্ৰচেছটো কি। যে প্ৰচেছটো গম পালে আমি গম পাম যে EVM হ্যাক হয় নে নহয়। আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকক, তেতিয়া গম পাব যে EVM হ্যাক হয় নে নহয়। এতিয়া আমি DC অফিচলৈ যাওঁ, DC অফিচত নতুনকৈ EVMৰ ডেমনষ্ট্ৰেশ্যন আৰম্ভ হৈছে। তাতে EVMটো আপুনিও চেক কৰিব পাৰে, সকলোৱে চেক কৰিব পাৰে, আহি ভোট দি চাব পাৰে ক'ত কেনেকৈ কি হয়। আমি বলক পটককৈ সেইখিনি দেখাই লওঁ, তাৰপিছত আমি EVMৰ ডিটেইলছলৈ যাই থাকিম। একচুৱেলি EVM হ্যাক হয় নে নহয় সেই কথাটো আমি জানিবলৈ আহিছোঁ। আজি দৰং জিলাৰ উপায়ুক্ত কাৰ্যালয়ত আপোনালোকে ভোট দিবলৈ চেক কৰি চাবলৈ EVMৰ ৰাখি থোৱাৰ ব্যৱস্থা কৰিছে। গতিকে আপোনালোকে যেতিয়াই আহে ভোট এটা দি কেনেকৈ ভোটে কাম কৰে গোটেইখিনি চাই যাব পাৰিব। আপোনালোকে আহক মানে DC অফিচ দৰং জিলাত, আৰু ইয়াত ৰাজহুৱাকৈ অ'পেনকৈ সকলোৰে কাৰণে এভেইলেবল কৰি থৈছে EVM মেচিন। আপোনালোকে আহি EVMটো কেনেকৈ কাম কৰে চেক কৰি চাব পাৰে। এতিয়া মই দেখাই দিম EVMটো হ্যাক হয় নে নহয়। আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপোনালোকে আহিব, DC অফিচ ইলেকশ্যন ব্ৰাঞ্চৰ সন্মুখত আছে, কোৰ্টৰ মাজতে। তাতে আহি ইয়াতে এই ৰেজিষ্টাৰখনত নিজৰ নামটো লিখিব, দেখাৰ পিছত এইটো VVPAT আছে, ইয়াতে আপুনি ভোট দি চেক কৰি চাব পাৰে। এতিয়া কথাটো হ'ল ইয়াতে এই বিভিন্ন ধৰণৰ চিম্বল দিয়া আছে, আলফা, বিটা, গামা, এইবিলাক চিম্বল দিয়া আছে, কিন্তু এইবিলাক ডেমোৰ কাৰণে। যেতিয়া নিৰ্বাচন হ'ব, যিদিনা ভোট গ্ৰহণ কেন্দ্ৰ হ'ব, তাৰ আগে আগে এই চিম্বলবিলাকৰ জেগাত নিজৰ নিজৰ দলৰ প্ৰাৰ্থীৰ নাম আৰু ছবি থাকিব। এতিয়া যদি BJP হয়, ইয়াতে BJP থাকিব, কংগ্ৰেছ হ'লে কংগ্ৰেছৰ ছবি থাকিব, তাৰপিছত AGP হ'ব পাৰে, বা ৰাইজৰ দল যিমান দল থাকে চবৰে মানে ইয়াতে প্ৰতীক চিহ্নবিলাক থাকিব। আপুনি যিটো কেণ্ডিডেট ভাল পায় নাম থাকিব, তেওঁৰ এগেইনষ্টত ভোট দিলে হ'ল। ছাপ'জ এইটো BJP বা কংগ্ৰেছ AGP কাৰোবাৰ হয়, মই ইয়াতে ভোট দিলোঁ। ভোট দিয়াৰ লগে লগে ইয়াতে ৰঙা লাইট এটা জ্বলিব, আৰু এই VVPATত যে মই যাক ভোট দিছোঁ আলফা, সেই চিনটোৱে ওলাব। যদি এইটো ওলায় তেতিয়াহ'লে ঠিকে আছে, আপোনাৰ ভোট সঠিকভাৱে পৰিছে। যদি এইটো আপুনি ভোট দিয়াৰ সলনি বেলেগ ওলায়, তেতিয়া গম পাব নাই মেচিনটোত গণ্ডগোলী আছে। তেতিয়া লগে লগে আপোনালোকে প্ৰিজাইডিং অফিচাৰৰ লগত কথা পাতিব, যোন থাকে সেই সময়ত ভোট গ্ৰহণত ভোট লৈ থাকে, তেওঁৰ লগত কথা পাতি আপুনি এইটো ঠিক কৰি ল'ব। আৰু যদি আপোনাৰ ভোটটো যাক দিছে সেইটোৱে ইয়াতে ওলাইছে, তেতিয়াহ'লে গম পাব যে আপোনাৰ ভোটটো একদম সঠিক জেগাত পৰিছে। এইটো হ'ল কণ্ট্ৰল ইউনিট। ইয়াতে ভোটবিলাক জমা হয়। যেতিয়া নিৰ্বাচনৰ পিছত ভোট গণনা হয়, এইটোতে কিমান ভোট ওলাইছে নলাইছে চাই, কিন্তু এইটো পাব্লিকৰ কাৰণে এভেইলেবল নাথাকে। আপোনালোকে ভোটটো ইয়াতে অকল VVPATতে চেক কৰি চাব লাগিব। ইয়াতে খালি আপোনাৰ ভোটটো জমা হৈ থাকিব। এইটো পিছত ইলেকশ্যন, যেতিয়া নিৰ্বাচনৰ ভোট গ্ৰহণ এইটো আপোনাৰ ভোট গণনা হয়, তেতিয়া ইয়াৰ মানে চিৰিয়েল নাম্বাৰ মিলোৱা হয়। বাকীখিনি কথা মই পিছত বুজাই দিম বাৰু। খালি এই তিনিটাই মেইন মেচিন। আৰু এতিয়া আপোনাৰ চাই লওক, ইয়াতে মানে কোনো ধৰণৰ কাৰেণ্টৰ ব্যৱস্থা নাই। কোনোবাই ভাবিব ইয়াতে কাৰেণ্টৰ ব্যৱস্থা থাকে, ইয়াতে কিবা ইণ্টাৰনেট সংযোগ কৰাই থাকে, ৱাইফাই থাকে, হেক কৰি দিব পাৰি। এইটো পচিবল নহয়। ইয়াত বেটাৰী থাকে খালি, যিটো আপুনি TV ৰিম'টত বা ঘড়ীত লগাই, সেই টিবুলে বেটাৰী লগোৱা থাকে। বেটাৰীৰ সহায়তে চলে মানে। ইয়াত কোনো কাৰেণ্টৰ ব্যৱস্থা নালাগে, ইয়াত কোনো ৱাইফাই নালাগে, ইণ্টাৰনেট নালাগে, কোনো নালাগে। গতিকে মানে অনলাইন হেক কৰাৰ কথাটো আহিয়ে নপৰে। যদি অফলাইন হেক কৰাৰ কথাটো আহি পৰে, অফলাইন যদি হেক কৰাৰ কথাটো আহি পৰে, বাকী প্ৰচেছখিনি মই কৈ আছোঁ কেনেকৈ, মানে এইটো পচিবল নহয়। এতিয়া আচল কথাটো হ'ল EVM আহে ক'ৰ পৰা আৰু EVM বনাই কোনে। এই গোটেই বস্তুটো গম পালে আমি গম পাম যে EVM হ্যাক হয় নে নহয়। কিবা এটা মেচিন বনালেহে গম পোৱা যাব যে এই বস্তুটো কি কাম কৰে নে নকৰে, হেক কৰে নে নকৰে। এতিয়া মেচিনটো বনাই আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই, আৰু মেচিনটো বনাই উঠি তাৰ পৰা প্ৰত্যেকখন ডিষ্ট্ৰিক্টলৈ য'ত ইলেকশ্যন হয়, ষ্টেটত, এতিয়া আমাৰ অসমত হ'ব, গতিকে অসমলৈ পঠাব। অসমৰো আকৌ বিভিন্ন ডিষ্ট্ৰিক্টত হ'ব, গতিকে চব ডিষ্ট্ৰিক্টলৈ যিমান EVMৰ ৰিকুৱাৰমেণ্ট থাকে সেই হিচাপে EVM পঠুৱাই দিয়ে। আৰু ডিষ্ট্ৰিক্টত এটা আমাৰ EVMৰ কি বুলি ক'ব, এইটো ষ্ট্ৰং ৰুমটো নকয়, EVM ষ্ট'ৰ ৰুম এটা আৰু থাকে, তাতে EVMবোৰ মানে থৈ দিয়া থাকে। এতিয়া যেতিয়া ইলেকশ্যন আহে তেতিয়াহে EVMবোৰ আমাৰ দৰকাৰী হৈ উঠে। তো EVM যেতিয়া ইলেকশ্যন আহে তেতিয়া কি কৰে, প্ৰথমটো হ'ল EVMটো ঠিকে আছে নে নাই, মানে EVMটো কাম কৰি আছে নে সেইটো চেক কৰা হয়। সেইটোক FLC বুলি কয়, ফাৰ্ষ্ট লেভেল চেক। তো FLCত কি কৰে, বিভিন্ন ডিপাৰ্টমেণ্টৰ পৰা মানুহ লয়, ইলেকশ্যন অফিচৰ পৰা মানুহ লয়, DC অফিচৰ পৰা লয়, তেওঁলোকে চেক কৰে EVMটো কাম কৰি আছে নাই। কেতিয়াবা বেটাৰী বেয়া থাকিব পাৰে, কেতিয়াবা কানেকশ্যন কিবা লুজ থাকিব পাৰে। তো EVMটো চেক কৰা হয় ফাৰ্ষ্ট লেভেলত, যে মেচিনটো অ'কে, এইটো মেচিন কাম কৰি আছে, এইটো মেচিন কাম কৰা নাই, সিমানখিনিয়ে ফাৰ্ষ্ট লেভেল চেকৰ কাম। তাৰপিছত সিমানখিনি হৈ যোৱাৰ পিছত যেতিয়া ইলেকশ্যন আহিব, তাতে ইয়াৰ মেইন খেলটো আৰম্ভ হয়, সেইটো হয় ৰেণ্ডমাইজেশ্যন। ৰেণ্ডমাইজেশ্যন বা কি হয়, মানে কি, যেতিয়া ইলেকশ্যন আহে এতিয়াতো EVM মেচিনটোত ডেমো মানে চাইনবিলাক দিয়া থাকে VVPATত। মানে কি হয়, এতিয়া আমাৰ অসমত ধৰক AGP আছে, BJP আছে, তাৰপিছত কংগ্ৰেছ আছে, AIUDF আছে। সেই AIUDF দলটো বা AGP দলটো বেলেগ এখন ষ্টেটত নাই। গতিকে চব ষ্টেটৰে বেলেগ বেলেগ ৰাজনৈতিক দল, আৰু সেই হিচাপে চিম্বল আছে, মানে চিহ্ন আছে, প্ৰতীক চিহ্ন আছে। গতিকে আৰু প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে বেলেগ বেলেগ মানুহে ইলেকশ্যন খেলিব। গতিকে সেই হিচাপত তাৰমানে ইলেকশ্যনৰ আগতে EVMটো ভোট গ্ৰহণ কেন্দ্ৰত যোৱাৰ আগতে সেই ডাটাখিনি EVMত সোমাব লাগে। সেই ৰেণ্ডমাইজেশ্যনৰ সময়ত কি কৰা হয়,
প্ৰতিটো EVM মানে চেক কৰা হয়, চেক কৰি তাতে এটা ছফ্টৱেৰ ভৰাই দিয়া হয়। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ মানুহ আহে, ইঞ্জিনিয়াৰ আহে, তেওঁলোকে ছফ্টৱেৰটো ভৰাই দিয়ে। সেই ছফ্টৱেৰটোৰ জৰিয়তে কি হয়, আমাৰ যিবিলাক কেণ্ডিডেট AGP BJP কংগ্ৰেছ চবৰে ভিভিপেটত আমাৰ লিষ্টিং কৰা হয়, যাতে মানুহে AGP BJP কংগ্ৰেছত ভোট দিব পাৰে। এতিয়া এইখিনি হৈ যোৱাৰ পিছত 1000টা ভোট সেই যিকোনো EVM মেচিনটোত যিটো মেচিন চেক কৰা হ'ল সেই প্ৰত্যেকটো EVM মেচিনতে 1000টামান ভোট দি কেনে চেক কৰি চোৱা হয়। ধৰা BJPত 1000টা দিলোঁ, AGPত 1000টা দিলোঁ, কংগ্ৰেছত 1000টা দিলোঁ, ঠিক ৰিজাল্ট দি আছে নাই চোৱা হয়। তাৰপিছত ইয়াক ষ্ট্ৰং ৰুমত সোমাই দিয়া হয়। ইলেকশ্যনৰ আগদিনা ইয়াক মানে হেৰিৰ কাৰণে পুলিং ষ্টেচনৰ কাৰণে দি পঠোৱা হয়। এতিয়া মেইন প্ৰশ্নটো প্ৰথম মানে মেইন প্ৰশ্নকেইটা হৈছে যে EVMৰ যদি EVM মেচিনটো আমি সলাই দিওঁ, মানে ভোট গ্ৰহণ কেন্দ্ৰৰ পৰা ৰাস্তাত আহি আছিল আমি সলাই দিলোঁ, তেতিয়াওতো মানে ভোটৰ খেলি মেলি কৰিব পৰা যাব। তো আচলতে এনেকুৱা নহয়। প্ৰতিটো পলিটিকেল পাৰ্টিকে আমাৰ ডিষ্ট্ৰিক্টত যিমানটা বা বেলেগ ডিষ্ট্ৰিক্টত যিমানটা আছে প্ৰতিটো পলিটিকেল পাৰ্টিকে EVMৰ চিৰিয়েল নাম্বাৰ হ'ব। যেনেকৈ আপুনি এটা মোবাইল ইউজ কৰে, মোবাইলত IMEI এড্ৰেছ থাকে, তেনেকৈ EVMৰো এটা চিৰিয়েল নাম্বাৰ থাকে। সেই চিৰিয়েল নাম্বাৰটো মানে এখন লিষ্ট বনাই প্ৰতিটো পলিটিকেল পাৰ্টিকে দিয়া হয় যে এইকেইটা EVM মেচিন ইউজ হ'ব, যাতে কোনেও তাতে সাল সলনি কৰিব নোৱাৰে আৰু চবৰ জ্ঞাতাৰ্থে গম পাই থাকে যে কোনটো EVM ইউজ হৈ আছে। এতিয়া কথাটো হ'ল বাৰু ষ্ট্ৰং ৰুমত থৈ দিয়াৰ পিছত কোনোবাই যদি সেই ছফ্টৱেৰটো খেলি মেলি কৰি দিলে বুলি ধৰি ল'ব, তেতিয়াতো ভোটগ্ৰহণ কেন্দ্ৰত খেলি মেলি হৈ যাব। আচলতে ভোটগ্ৰহণ কেন্দ্ৰতো আকৌ এবাৰ মানে EVMটো চেক কৰা হয়। EVMটো চেক কৰাৰ কাৰণে প্ৰিজাইডিং অফিচাৰ, পুলিং অফিচাৰ আৰু পলিটিকেল পাৰ্টিৰ মেম্বাৰবিলাক থকাৰ সময়ত ৰাতিপুৱা ভোট গ্ৰহণ হোৱাৰ আগে আগে 10টা 20টা ভোট দি চেক কৰি চোৱা হয়। AGPত 10টা, BJPত 20টা, মানে পলিটিকেল পাৰ্টিৰ মানুহৰ সন্মুখত যে ভোটকেইটা দিছে, তাৰপিছত এই ভিভিপেটৰ পৰা শ্লিপকেইটা চেক কৰি চাইছে, AGPৰ 10টা, BJPৰ 10টা, যদি মিলি আছে তাৰপিছতে ভোট গ্ৰহণ আৰম্ভ কৰা হয়। মানে ডাইৰেক্টলি মেচিনটো ভোট ষ্টাৰ্ট কৰি নিদিয়ে। এতিয়া কথা হ'ল EVMটো অনলাইন হেক কৰিব পাৰি নেকি? এতিয়া EVMত কোনো ধৰণৰ ইণ্টাৰনেট নাথাকে, কোনো ধৰণৰ কাৰেণ্টৰ ব্যৱস্থা নাই। EVM বেটাৰীৰ সৈতে চলে। আমাৰ যিবিলাক টিপুলে বেটাৰী আমি ঘড়ীত ইউজ কৰোঁ বা টিভি ৰিম'টত ইউজ কৰোঁ, সেনেকুৱা বেটাৰীৰে মানে EVM চলে। গতিকে যিহেতু কাৰেণ্টৰ কোনো ব্যৱস্থা নাই, ইণ্টাৰনেটৰ কোনো ব্যৱস্থা নাই, আপুনি ৰিম'টলি বা ইণ্টাৰনেটত থৈ দি EVM হেক কৰিম, এইটো পচিবল নহয়। এইটো নেক্সট টু ইম্পচিবল, এইটো কৰিব নোৱাৰে। কিন্তু EVM খেলি মেলি কৰিব পাৰে যদি সেই ষ্ট্ৰং ৰুমৰ পৰা EVMটোত চেঞ্জ কৰি দিলোঁ। ছাপ'জ EVMটো মই লৈ আহিলোঁ, একেই চিৰিয়েল নাম্বাৰ থাকিল, ভিতৰৰ মেচিনটো সলাই কেনে ভৰাই দিলোঁ নতুন মেচিন এটা, তেতিয়া কি হ'ব? সেইকাৰণে পলিটিকেল পাৰ্টিৰ মেম্বাৰবিলাক যেতিয়া ষ্ট্ৰং ৰুমত EVM সোমায় তেতিয়াৰ পৰা ৰাতি পহৰা দিয়ে। যদিও আমাৰ ডিফেন্সৰ লোক, চিকিউৰিটিৰ পাৰ্চনেল থাকে, তেওঁলোকেতো পহৰা দিয়েই, কিন্তু পলিটিকেল পাৰ্টিৰ মানুহো থাকে যে কোনো পলিটিকেল পাৰ্টিৰ মানুহে, বেলেগ পাৰ্টিৰ মানুহে যাতে EVMৰ লগত একো চেৰ কৰিব নোৱাৰে। গতিকে এইটোৱে হ'ল আচল কথা। তাৰমানে EVMটো যদিও এক কৰিব পাৰে, আপুনি যদি মোৰ হাতত এটা EVM তুলি দিয়ে বা বেলেগে যদি তুলি দিয়ে, EVMটোত কিবা কিবি আপুনি খেলি মেলি কৰিব হয়তো পাৰিব পাৰে, কিন্তু যিটো ছিষ্টেমৰ থ্ৰুদি EVMটোৰ মানে কাৰবাৰটো ডিজাইন কৰা হৈছে, মানে চিৰিয়েল নাম্বাৰ চবে গম পাই থাকিব, কোনটো EVMত কিমান মানে চিৰিয়েল নাম্বাৰ আছে পলিটিকেল পাৰ্টিৰ মানুহে গম পাব। ষ্ট্ৰং ৰুমৰ কাষতে আকৌ পলিটিকেল পাৰ্টিৰ মানুহে আপোনাৰ ৰাতি থাকিব যাতে কোনো খেলি মেলি নহয়। মানে এই প্ৰচেছটো ইমান ধুনীয়াকৈ ডিজাইন কৰা হৈছে যে কোনেও EVMৰ খেলি মেলি কৰি মানে ভোট লৈ জিকিব পাৰিব, এইটো ইম্পচিবল কথা। এইটো এটা ভুল ধাৰণা দিয়া হয়। যেতিয়াই পলিটিকেল পাৰ্টিৰ মেম্বাৰ এটা হাৰে বা মই যদি হাৰোঁ, নিজেই নিজৰ লাজটো লুকাবলৈ কাৰণে কৈ দিওঁ আৰু EVM হেক হৈছে। আচলতে EVM হেক কৰি কোনোবাই ৰাজনীতিত জিকিছে, ইলেকশ্যনত, নিৰ্বাচনত জয় হৈছে, এইটো সম্ভৱ নহয়, একেবাৰেই সম্ভৱ নহয়। গতিকে আপোনালোকে নিশ্চিতভাৱে নিজৰ ভোটদান প্ৰদান কৰক। EVM হেক নহয়, আৰু EVM হেক হ'বলৈ এইকাৰণেই নোৱাৰে। প্ৰথম EVM ইণ্ট্ৰডিউচ কৰিছিল 2004 চনত মানে কেইটামান সমষ্টিত, তেতিয়া কিন্তু চৰকাৰ মানে কংগ্ৰেছৰ আছিল, তেতিয়া EVM হেক হোৱা বুলি কোৱা নহ'ল। যেতিয়া 2014ত BJP চেণ্ট্ৰেলত আহিল, তেতিয়া কংগ্ৰেছে ক'ব ধৰিলে যে EVM মানে হেক হ'ল। মানে এইটো এনেকুৱা কথা নহয়, পলিটিকেল পাৰ্টিৰ এইটো এটা মানে বোকা চটিওৱা খেল। EVM হেক নহয়। গতিকে আপোনালোকে টেনশ্যন ফ্ৰী থাকক, ভোট দিবলৈ আহক, আপোনাৰ নিজৰ মনৰ পচন্দৰ পাৰ্টিটোক ভোট দিয়ক আৰু জয়যুক্ত কৰক। ধন্যবাদ।